নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই অমৰা আচাৰ বনাইছোঁ, তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিবলৈ ল'লোঁ। অমৰাখিনি ভালকৈ ধুই মেলি এটা অমৰা 4 পিচ কৰিছোঁ আৰু নিমখ সানি থৈ এনেকৈ এই ডিব্বাটোতে মই দুদিনৰ বাবে থৈ দিলোঁ আৰু দুদিনৰ পাছত নিমখৰ পৰা উলিয়াই এতিয়া হালধি দিম। হালধি লগাই মই এতিয়া ৰ'দত দিম। 2 দিন 3 দিন নিমখ সানি থৈ দিলে একো বেয়া নহয়। আৰু এতিয়া মই এইখিনি ৰ'দত দি দিছোঁ অমৰাখিনি শুকাই মানে এইফালে মই মছলাখিনি ৰেডি কৰি লওঁ। সৰিয়হ অকণমান বেছিকৈ লৈছোঁ আৰু ধনিয়া গুটি লৈছোঁ, চব কেইটামানে লৈছোঁ আৰু জিৰাও কেইটামান লৈছোঁ আৰু মিঠি গুটি 1 চামুচমান লৈছোঁ। এইখিনি একদম হালকাকৈ অকণমান ভাজি ল'ম, বেছি ভাজিব নালাগে। আৰু এয়া ভজা হৈ গ'ল। এতিয়া কেৰাহীখনত আকৌ তেল অকণমান গৰম কৰি ল'ম। তেলখিনিও বেছি গৰম কৰিব নালাগে, জাষ্ট অকণমান গৰম কৰি ল'ম। আৰু এইফালে মছলাখিনি গুড়া কৰি লৈছোঁ। নিমখ দিলোঁ সোৱাদ অনুসৰি আৰু হালধি দিছোঁ, ক'লা জিৰা দিছোঁ, ক'লা জিৰাখিনি গোটাকৈ দিছোঁ আৰু জলকীয়া পাউডাৰ কালাৰ বাবে দিছোঁ আৰু জ্বলা হোৱা এটা দিছোঁ আৰু চেনি 1 চামুচ দিলোঁ। আৰু এতিয়া তেলখিনি ঠাণ্ডা হোৱাৰ পাছত মছলাখিনি দি দিছোঁ। মছলা আৰু তেলখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু অকণমান ভিনেগাৰ দিছোঁ। মই 4 কেজিমান অমৰা লৈছিলোঁ, একেবাৰে গোটেইখিনি মিক্স কৰা নাই, দুটা বাচনত মিক্স কৰিছোঁ, পাছত একেলগ কৰি দিম। আৰু মই অমৰা কটা ভিডিঅ'টো দেখুওৱা নহ'ল, ভিডিঅ'টো মোৰ থাকি গ'ল কৰিবলৈ। এয়া অমৰাখিনি এই দুইখিনি মই এতিয়া মিক্স কৰি দিলোঁ। 4 কেজি অমৰা গোটেই ৰাতিটোৰ বাবে এনেকৈ ঢাকি থলোঁ আৰু পিছদিনাখন এই বাচনটোতে মই ৰ'দত দিম। এনেকৈ ইয়াৰ পাছতে বৈয়ামত ভৰাম। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।